খোৱাৰ উৎসাহ দুগুণ বাঢ়ি যায় যেতিয়া সকলো লগ হৈ একেলগে এসাঁজ খোৱা যায়। তাতে আকৌ 31 ডিচেম্বৰ, এনেই বুঢ়ী নাচনি, তাতে আকৌ নাতিনীয়েকৰ বিয়া। মোৰ হাজবেণ্ডৰ ক্ষেত্ৰতো সেই একেই। মনটো বৰ থৌকিবা থৌ। খোৱা বুলি ক'লে তেওঁ যে ৰ'বকে নোৱাৰে। তাতে আকৌ আজি তেওঁ হাঁহৰ ৰান্ধনি, মানে তেওঁ হাঁহ বনাব। তেওঁ হাতৰ সোৱাদ হেনো তেওঁ বন্ধুবোৰে খুব ভাল পায়। সেইকাৰণে তেওঁ মেইন সাজত বহাই দিছে। আমাৰ আজি মেনুখন আছিলে 31 ডিচেম্বৰৰ স্মোক চিকেন। এয়া হৈছে আপোনাৰ হাঁহ আৰু লোকেল মুৰ্গীৰ মাংস, দালি ভাত। এইবিলাক কৰি থকাৰ মাজতেই অলপমান জুইকুৰাৰ কাৰণে অলপ সাৱধানো হ'বলগীয়া হ'ল। মানে স্মোক চিকেনৰ কাৰণে অলপ এওঁলোকে কিবা এটা বেলেগ ব্যৱস্থা কৰিছিলে আৰু হঠাৎ অলপ জুই লাগি গ'ল। জুই লাগি যোৱাৰ পিছত অৱশেষত জুইকুৰা নুমালে, কিন্তু হ'লেও সকলোকে যেন এনেকুৱা ধৰণৰ অঘটনৰ পৰা বাচি থাকিবলৈ সাৱধানে সকলো কাৰ্য কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। কাৰণ আমাৰ সুখবোৰ খন্তেকীয়া, কিন্তু দুখবোৰে আমাক দহি থাকে। তাৰ পাছত আমি আগৰ দৰে ব্যস্ত হৈ পৰিলোঁ নিজৰ নিজৰ কামত। স্মোক চিকেনৰ গোন্ধটো যে ইমান ধুনীয়া আছিলে। মই অৱশ্যে বেলেগ একো কৰা নাই, খালি ভিডিঅ'টো বনাইছোঁ। আৰু এনেকৈ ভিডিঅ' বনোৱাৰ মাজতে কফিৰো সোৱাদ ল'বলৈ নাপাহৰিলোঁ। যদি আমাৰ ভিডিঅ'টো এনেদৰে ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।